মাজুলীৰ সৰু সত্ৰত ৰাধাৰ বিয়া। কইনাৰ সাজ পিন্ধি ৰবাৰ তলত বহি অভ্যাগতক আদৰণি জনাই যুগ্ম জীৱনৰ পাতনি মেলিছে মাজুলীৰ ৰাসৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰাধা। হয়, বিবাহ পাশত আবদ্ধ হ'ল মাজুলীৰ সৰু সত্ৰৰ ৰাস মঞ্চৰ অন্যতম আকৰ্ষণ ৰাধাজনী। বাঁহী বজাই নৃত্যৰ ঝংকাৰ তুলি সকলোৰে মন আপ্লুত কৰি ৰখা ৰাধাজনী এতিয়া আনৰ ঘৰৰ কইনা। মাজুলীৰ ৰাস মঞ্চত নৃত্য গীত আৰু বাঁহী বজাই খ্যাতি অৰ্জন কৰা পূবালী দত্তই দীৰ্ঘদিন ধৰি ৰাধাৰ ভাৱত অভিনয় কৰিছিল, মুগ্ধ কৰিছিল দেশ বিদেশৰ পৰ্যটকক। কদম তলত বাঁহী বজাই নৃত্য কৰি পূবালীয়ে মাজুলীলৈ আকৰ্ষণ কৰিছিল শত সহস্ৰ পৰ্যটকক। নিজৰ বিয়াতো নিজেই নাম গালে কইনাৰূপী পূবালীয়ে। ধোঁৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ ধোঁৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। ঢোল খোল আৰু পেঁপাও বজাব জানে মাজুলীৰ ৰাধা খ্যাত এইগৰাকী যুৱতীয়ে। সকলোৱে এটা নতুন আশা কৰে আৰু সময়ৰ লগে লগে এইটো এটা চিৰাচৰিত নিয়মেই, গতিকে মোৰো সময় আহিলে সেইকাৰণে ময়ো এতিয়া আজি বিবাহ পাশত আবদ্ধ হৈছোঁ। ৰাস কৰিব নোৱাৰোঁ বুলি কোনো কথা নাই, কাৰণ মই মাজুলীৰ ছোৱালী আৰু মাজুলীৰে বোৱাৰী হ'লোৱে, গতিকে মই মাজুলী যেতিয়ালৈকে গাত শক্তি থাকে তেতিয়ালৈকে মই ৰাসৰ লগত জড়িত থাকিম আৰু মোৰ ৰাস এৰি মানে কেতিয়াও মই থাকিব নোৱাৰোঁ। সত্ৰৰ পৰম্পৰা অনুসৰি বিবাহ পাশত আবদ্ধ হ'লে ৰাসত ৰাধাৰ অভিনয় কৰাৰ নিয়ম নাথাকে যদিও আজীৱন ৰাস মঞ্চৰ সৈতে জড়িত হৈ থাকিব বুলি উল্লেখ কৰিলে ৰাধাৰূপী কইনাই। মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।